নমস্কাৰ তাকামন কুমৰক সুদুম ngosiলদুম আমগুৰিলক কবাতলি মিসিং দলুলো ngolok se missing open lok yamanko KBC lok pongarne yamanko dung ngolok keralo be Phukan Gam ngolok Gam jat lok la be so missing yama be kan घर बैठे जितो जैकपॉट नाम प्रोग्राम दो इगेला KBC दो बिगुगा कापे बिगुकान अदा आपनम बिगला दल पसवे बिग आमिने मोनालिसा फुकन गाम हमतु आपनाक मोर चैनेल स्वागतम ngolo be missing yama ragonsin apeng agama missing opel ulama hepe be ahom mamako Phukan mamako nolo apeng lupa bidum ngolo অসমীয়া আগম পে লুপসুয়ে প্ৰথমতে আপোনাৰ পৰিচয় আমাৰ ৰাইজক দৰ্শকক দিবৰ কাৰণে আমাক জনাইছে নমস্কাৰ মোৰ নাম মনালিশা ফুকান গাম মই বৰ্তমান আমগুৰিৰে 141 নং ঘৰফুলীয়া জাতিসেউজীয়া প্ৰাথমিক বিদ্যালয়ত শিক্ষয়িত্ৰী কৰি আছো আৰু কপাতলি মিচিঙৰ বাসিন্দা ধন্যবাদ আপুনি ঘৰ বেঠে জিতো জেকপট কেবিচিৰ এটা অনুষ্ঠান সেই অনুষ্ঠানত আপুনি কম্পিট কৰিছিলে বুলি আমি গম পাইছো কেনেদৰে আপুনি তাত কম্পিট কৰিবলৈ সুবিধা পাইছিলে আৰু কেনেদৰে আপুনি খেলিছিলে আমাক অলপ জনাব নেকি দৰ্শক ৰাইজে হয় নিশ্চয় আসলতে এটো প্লে লং হয় কেবিচি এটা পাৰ্টি আমি ঘৰতে আমি মোৰ হাজবেণ্ড আৰু মই আমি দুইজনে মোবাইলত Sony Liv এপটো আমি এটো ডাউনলোড কৰি লৈছিলো তাত আমি প্ৰথমে ৰেজিষ্টাৰ কৰি ল'ব লাগে তাৰ পিছত এটো উলাই যায় তাত প্লে লং বুলি তাত আমি ৰেজিষ্টাৰ কৰাৰ পাছত যিখিনি তাত কেবিচি যিখিনি কোৱেশ্চন তাত খুধে তাত খেলে সেইখিনিও আহি যায় তাত আমি তেনেদৰে সেইখিনি খেলি আছিলো তাত যেতিয়া ৰাতি 9টা বজাৰ পৰা দিয়ে কেবিচি তাত যেতিয়া কোৱেশ্চনখিনি আহে আমাৰ মোবাইললৈ আহি যায় তেনেদৰে আমি খেলি আছিলো খেলি থাকোতে ঠিক তেনেদৰে এদিন হঠাৎ মোলৈ ফোন আহিছিলে কিন্তু ভবা নাছিলো দেই কেতিয়াও যে এনেকুৱা কিবা এটা হ'ব পাৰে যে জানিছিলো যে এনেকৈ যায় মানে এই প্লে লগত যিখিনি খেলে সেইখিনিয়ে অকল শুক্ৰবাৰ মানে সান্দাৰ শুক্ৰবাৰ এনেকৈ বুলি এই শুক্ৰবাৰৰ কাৰণে সুযোগ পায় বাকি কেইটা বাৰত নহয় বাকি কেইটা বাৰত হলে ডাইৰেক্ট তেওঁলোকে কৰিব লাগিব কিন্তু যেতিয়া আমি প্লে লগত খেলো তেতিয়া আমি খেলি থাকো আৰু আমাৰ নিচা ধৰক এটো কিন্তু আশা অকণ কৰিছিলো কিন্তু ভবা নাছিলো সপোনতো যে এনেকুৱা কিবা এটা হ'বগে বুলি তাৰ পাছত এদিন হঠাতে ফোন আহিছিলে মই স্কুল ছুটিৰ পাছত আমাৰ ওচৰৰে ছাৰজনৰ ঘৰত আছিলো এও হেড হয় স্কুলৰ তেওঁ কি হয় মিটিঙত যাব লগা হয় মই ৰৈ দিওঁ তেতিয়া তেখেতলৈ তাৰপিছত তেতিয়া মোলৈ ফোন আহিছিলে এনেকৈ কৈছে মই Sonyৰ পৰা কৈছো KBC আপুনি এনেকৈ সিলেক্ট হৈছে প্লেয়াৰ নামৰ মই মানে কিছুমান ফেক হয় ন এনেকৈ মই সঁচানে মিছা মই একো ধৰিবই পৰা নাই মই সুধিছে আৰু আপুনি প্লেয়াৰ লং খেলে নেকি মই খেলো বুলি কৈছো কিন্তু এইটো সঁচানে মিছা মই হয় এনেকৈ কৈ থলো কিন্তু মই একো ভালদৰে ৰেছপন্ড নকৰিল মোৰ কথাটো তাৰপিছত এনেদৰে আকৌ মই ক'লো আৰু অহা বছৰ এনেকৈ আহিছিলে সঁচানে মিছা কথাটো মই একো ধৰিব পৰা নাই তাৰপিছত আকৌ ফোন আহিলে তাৰপিছত ক'লে যে এটা মানে ইণ্টাৰভিউ টাইপে হ'ব বুলি কৈছে আৰু এনেকৈ ভিডিঅ' কল হ'ব তেওঁলোকে এনেকৈ লেপটপত কিন্তু আমাৰ লেপটপ নাছিলে এনেকুৱা অৱস্থা তাৰপিছত কি তেওঁলোকে টাইম দিছে যে এইটো টাইমৰ ভিতৰত আমি কৰিম মানে আৰু কিন্তু আমাৰ সুবিধাটো চাই লৈছে দেই এইটো ফাৰ্ষ্ট তেওঁলোকে আমাৰ স্কুল ছুটিৰ পাছত লৈছে টাইমটো আমি কেতিয়া ফ্ৰী থাকিম তেওঁলোকে সেইটো দিছে তাৰপিছত সেই ছাৰজনৰ ঘৰতে আমি তেওঁলোকৰ লেপটপটো লৈ তাত অডিশ্যনটো দিছো আৰু অডিশ্যনটো কি হয় তেওঁলোকে মানে ইমান ধুনীয়াকৈ ফ্ৰেণ্ডলি কৰে এনেকুৱা লাগে যেন বহুত পুৰণা ফ্ৰেণ্ডৰ লগত কথা পাতিছো বহুত ভাল ব্যৱহাৰ পাতি তেওঁলোকৰ তেনেকৈ কৰিছে প্ৰথমতে গোটেই মোৰ ডিটেইলছটো লৈ লৈছে তেওঁলোকে গোটেই ফেমিলি কথা সুধিছে গোটেইখিনি আৰু মানে বিয়াৰ কথাও সুধিছে কেনেকুৱা লাভ মেৰেজ এৰেঞ্জ মেৰেজ সেইবিলাক সব এভৰিথিং সুধিছে তো বিয়াৰ কথা যেতিয়া সুধিছিলে তেতিয়া অপচন দি দিছিলে নেকি অপচন এ বেছি নহয় এইখিনি মানে জাষ্ট তেওঁলোকে সুধিছে কোৱেশ্চন নহয় তাৰমানে যেতিয়া আমি KBC কথা পাতো অমিতাভ বচ্চনৰ মুখখনলৈ মনত পৰে আৰু অপচন এ বি চি তাৰপিছত কম্পিউটাৰ যি অপচন ডি লক কিয়া যায় এনেকুৱা ধৰণৰ মানে যেতিয়া বিয়াৰ কথা সুধে তেতিয়া হয়তো লাভ মেৰেজ হৈছে এৰেঞ্জ মেৰেজ হৈছে নে পলাই আহিছে নাই সেইটো অপচন সেইটো দিয়া নাই তাৰপিছত সেইখিনি মানে সম্পূৰ্ণ ফ্ৰী কৰি লয় ফ্ৰী কৰাৰ পাছত মানে তেওঁলোকে কয় আমি এতিয়া মানে জিকে সুধিম 10টা সুধে জিকে একদম ফেচ টু ফেচ আৰু ভিডিঅ' হ'ল তাৰপিছত 10টা কুৱেশ্যন হ'লে মই যিমান পাৰোঁ দিবলৈ চেষ্টা কৰিছোঁ আৰু অকণমান নাৰ্ভাছো হৈ আছোঁ কোনোদিন কৰি পোৱা নাই তেনেকুৱা
10টাৰ কিমানটা শুদ্ধ হ'ল মই নাজানো আৰু মোৰ মনতো নাথাকিলে কি কি কুৱেশ্যন কৰিছিলে কাৰণ সুধি গৈছে তেওঁলোকে মই আনচাৰটো দি গৈছোঁ তাত অপশ্যন দিছিলে দেই অপশ্যনকেইটা দিছিলে তেনেকৈ কৈহে গৈছে কিন্তু স্ক্ৰীণত ওলোৱা নাই জাষ্ট কৈ গৈছে মুখত তাৰপাছত আমি কণ্টেক্ট কৰিম আপোনালোকক যদি মানে মই তাত পাছ হওঁ আৰু এনেকৈ ক'লে তাৰ পাছতে দুদিনৰ পাছতে আকৌ কল কৰিছে কল কৰি তেওঁলোকে কৈছে আৰু তেওঁলোকে কল কৰাত তেতিয়াও কিন্তু টাইম লৈছে আপুনি কেতিয়া ফ্ৰী আছে এনেকৈ সেইটো কিন্তু বহুত ভাল তেওঁলোকে ৰেচপণ্ড কৰিছে তাৰপিছত আমি স্কুল অহাৰ পাছত ঘৰত তেওঁলোকে কৈছে আমি কেনেকুৱা লাগিছে আপোনাৰ এনে অনুভৱখিনি কওকচোন আমি যে আপোনাৰ লগত কণ্টেক্ট কৰি আছোঁ তাৰপিছত কৈছে আৰু তেতিয়া মানে খবৰটো যে আপুনি চিলেক্ট হৈছে ফাষ্টেষ্ট ফিংগাৰ প্ৰিণ্টৰ কাৰণে সেইটোৱে কৈছে আৰু এতিয়া যাবলৈ সাজু হওক কৈছে মই তেতিয়ালৈকে যাম নাযাম মানে মই সিদ্ধান্ত ল'ব পৰা নাই কৈছোঁ মই ঘৰত আলোচনা কৰি লওঁ কথাটো তেতিয়া কৈছে যে ইমান এটা ভাল সুযোগ পাইছে কিয় নাযাবনো হয় যাবতো বিচাৰোঁ তথাপিতো এবাৰ আলোচনা কৰাটো উচিত আৰু ন তেনেদৰে কৰি ল'লোঁ তাৰপিছত এওঁলোকতো পাতিলোঁ আৰু কথাখিনি এনেকুৱা হৈছে বুলি তাৰপিছত তেওঁলোকে ধুনীয়াকৈ বুজাই দিছে যে চব মানে থকা খোৱা যোৱা চব ফ্ৰী আপোনালোক মাত্ৰ মানুহখিনি আহিব লাগে পাতি মেলি আমি যোৱাটোকে ঠিক কৰিলোঁ তাৰপাছত তেওঁলোকে মানে পাছৰ পৰ্যায়টো এনেকুৱা হয় গোটেইখিনি ইটোৰ পাছত সিটো ফোন আহিয়ে থাকে তেওঁলোকে আমি কি পিন্ধিম কি কৰিম চব আমাক মানে পিন্ধি ফটো মাৰি দিব কয় মানে বেলেগ বেলেগ মানুহে কণ্টেক্ট কৰিছে আৰু আমাৰ লগত তাৰপিছত দুইজনে আৰু লগত কোন যাব তেনেকৈ সেইবিলাকৰো যায় গোটেই আমাৰ ডিটেইলছটো লৈছে আৰু মানে ডকুমেণ্টছখিনি লৈছে ফ্লাইটৰ টিকট কাটিব লাগিব এনেকুৱা কিছুমান কাৰণত তাৰপিছত আমাক কেইবাযোৰ চাৰিযোৰমান হ'ব দেই 4-5যোৰ কাৰণে কাপোৰ পিন্ধি ফটো মাৰি দিব কৈছে দুইজনকে লগত যোৱাজনৰো ফটো তাৰপিছত তেওঁলোকে নিজে চিলেক্ট কৰিছে আমি কি পিন্ধিম এইযোৰ পিন্ধিম আৰু গোটেইখিনি লৈ যাব নালাগে তেওঁলোকে চিলেক্ট কৰাখিনি আমাক লৈ যাব কৈছে তেনেদৰে আমি 20 তাৰিখে গৈছিলোঁ ন ইয়াৰ পৰা 20 তাৰিখে গৈছিলোঁ অক্টোবৰ যোৱা বছৰ নহয় 22 চনত গৈছিলোঁ 22 চনৰ অক্টোবৰত আমি 20 তাৰিখে ইয়াৰ পৰা গৈছোঁ তাৰপিছত তাত 23 তাৰিখে প্ৰগ্ৰেমটো হৈছে মানে ভাল লাগিছে দেই আমি এয়াৰপৰ্টত আমি কোনোদিন গৈ পোৱা নাই মুম্বাই আৰু এনেকৈ যে যাব মই ভবাও নাছিলোঁ ফ্লাইটতো প্ৰথম উঠিছোঁ তাৰপিছত ফ্লাইটৰ পৰা নামিছোঁ আমি এয়াৰপৰ্টত আমাক লৈ গৈছে সেই গাড়ীৰে য'ত থাকিম আমি হোটেললৈ আমাক লৈ গৈছে আৰু একো অসুবিধা হোৱা নাই সেইকাৰণে তাৰপিছত তাত মানে এনেকুৱা লাগিছে আমি যেতিয়া গাড়ীৰ পৰা নামিছোঁ একদম কেমেৰা আমাক লগাই দিছে আৰু তেনেকুৱা মানে এটা বেলেগ অনুভৱ সেইটো কোনোদিন পোৱা নাই আৰু ইমান ভাল লগা যেতিয়া তাত গৈ পেলাই আপোনাৰ ফাষ্টেষ্ট ফিংগাৰ প্ৰিণ্ট তাৰমানে কুৱেশ্যনখিনি ওলায় আৰু যিয়ে বেছি ফাষ্ট মানে ফিংগাৰ দিব খুব মানে কম সময়ৰ ভিতৰতে যিয়ে বেছি সোনকালে দিব পাৰে সিয়ে হট চিটলৈ আগবাঢ়িব পাৰিব তো তেতিয়া এই ফাষ্টেষ্ট যিটো ফিংগাৰ প্ৰিণ্টত যেতিয়া আপোনালোকে বহিবলৈ সুযোগ পাইছিল তেতিয়াও অমিতাভ বচ্চনৰ সন্মুখত আছিলে তো অমিতাভ বচ্চনক সন্মুখত লগ পাই কেনেধৰণৰ মানে মনত ভাৱ এটা কোৱা হৈছিল যে আচলতে কি হয় আমাক আগত অকণমান প্ৰিপেয়াৰ কৰিছিলে যে আমাক এতিয়া আমাৰ এই বিচাৰ আহিব এনেকৈ কৈছে আৰু আপোনালোকে কেনেকুৱা ব্যৱহাৰ কৰিব তেওঁ যেতিয়া সোমাব ষ্টেজলৈ আমি কি কৰিম আমাক মানে উঠি দিব কয়তো তেনেকৈ আমি উঠা নাছিলোঁ বাৰু ন বাকীখিনি উঠিব কৈছিলে সকলোৱে চিঞৰে এ বি এনেকৈ চিঞৰে আৰু যেতিয়া আমি আহিবকৈ মানে খুব আগ্ৰহেৰে বাট চাই আছোঁতো মানে হয় আমি মেইন আমাৰ বেলেগ আমি খেলিবলৈ গৈছোঁ কিন্তু তাতকৈ এই অমিতাভ বচ্চনক লগ পাম সেইটো এটা বেলেগ আবেগ যেতিয়া আহিব ৰৈ আছিলোঁ নহয় তাৰপিছত এ বি যেতিয়া ফটককৈ চিঞৰি দিলে আহিলেই তেওঁ তেনেকুৱা হৈ গ'ল তেওঁ যেতিয়া আহিছে একদম মানুহজন বহুত দৌৰি আহে দেই প্ৰথমতে দৌৰি অহা দি আহি ৰৈ দিয়েহি তো আমি পাহৰিলোঁ আমি কি কৰিবলৈ আছোঁ তেওঁকেই চাই আছোঁ আৰু মানুহজন মানে আমি টিভিত যেনেদৰে দেখোঁ চিনেমাত একদম তেনেকুৱাই আচলতে কি হয় বলিউডৰ মেগা ষ্টাৰ বুলি কয় বি কয় আৰু অভিনেতাই নহয় তেখেতে এগৰাকী তাৰমানে জ্ঞানৰ ভঁৰাল হয় কেৱল তেখেতে নহয় তেখেতসকলৰ পূৰ্বপুৰুষৰ দিনৰ পৰাই তেওঁলোকৰ যিটো এটা সম্ভ্ৰান্ত বংশীয় হেৰি আছিলে আৰু জ্ঞান সমৃদ্ধ মানে ব্যক্তি আৰু তেওঁৰ যিটো পাৰ্চনেলিটি তেওঁৰ ব্যক্তিত্বৰ ওচৰত তাৰমানে তেওঁক লগ পোৱাটো এটা যে সপোন নিচিনা লাগে এইকাৰণে কৈছোঁ যে সকলোৰে বহুতো জ্ঞান থাকিব পাৰে তথাপিতো এটা ইণ্টাৰেষ্ট যিটোৰ প্ৰতি আপোনাৰ আকৰ্ষণ আছে সেই খেলটোৰ প্ৰতি আকৰ্ষিত হৈ আপুনি খেলাৰ কাৰণে তেওঁক লগ পোৱাৰ এটা সোণালী সুযোগ পালে আপুনি আৰু আপোনাৰ হাজবেণ্ডে তো লগতে আমাৰ মনালিছা ফুকন গামৰ যি আছে তেখেতো এগৰাকী শিক্ষক একেখন বিদ্যালয়তে কৰে
বৰ্তমান তেখেত প্ৰধান শিক্ষক আৰু এখেত সহকাৰী শিক্ষয়িত্ৰী এখেতৰ নাম দেবিলাল গাম নমস্কাৰ আৰু আপুনি কেনেধৰণে সহায় কৰিছিল আপোনাৰ পৰিবাৰত আচলতে আমি দুইজন বিশেষকৈ একেলগতে খেলি থাকোঁ স্ক্ৰীণত কুৱেশ্যনখিনি আহে তাৰ আগতীয়াকৈ আমাক কুৱেশ্যনখিনি দিয়ে তাত যাতে অপশ্যনটো মানে আগত টিপাৰ আগতে মানে আমাৰ কুৱেশ্যনটো যাবই লাগিব মানে নহ'লে টাইম আপ হৈ যায় তেনেকুৱা ধৰণৰ মই আগৰ পৰাই অনলাইনত কুইজ খেলি থকাৰ পৰাই মই অকণমান তেওঁ অকল সেইখিনি চাই মানে মহিলাসকলে এই যিটো টিভিৰ যিখিনি চিৰিয়েলখিনি চাই মানে তেনেকুৱা ধৰণৰ অকণমান অনুপ্ৰেৰণা পোৱা নিচিনাকৈ তেওঁ সেইখিনিও পালে তাৰ লগতে একেটা চেনেলতে দিয়ে যেতিয়া তাৰপিছত সেইখিনি কেনেকৈ কি কৰিব পাৰোঁ আমি চাওঁচোন বুলি কৈ মেলি তাৰ আগতে মই এবাৰ কালাৰ্ছত দ্য বিগ পিকচাৰত গৈছিলোঁ অডিশ্যন এটা দিবলৈ তাত বাৰু মই লাইফ লাইন হিচাপে থাকিলোঁ চিলেক্ট নহ'লোঁ মেইন তাৰপাছতে সেইখিনি অকণ ইনস্পায়াৰ্ড হৈ মেলি তাইকো ক'লোতো যাৰ লাগিব আমি দুয়োটাই খেলি থাকোঁচোন খুব মানে আমি নভবাকৈ ফোনটো যেতিয়া আহিলে ময়ো নাছিলোঁ কৈছে তেনেকৈ অকণমান তাইকো ইনস্পায়াৰ্ড কৰিলোঁ গোটেইখিনি অকণমান জিকে চিকে আউট নলেজখিনিও কিছুমান লাগে তাত অকল জিকে আহিব বুলি কথা নাই বা অকল অসমৰ কুৱেশ্যন ভাৰতৰ কুৱেশ্যনে আহিব তেনেকুৱা ধৰণৰ কথা নাই আপোনাৰ খোৱা বোৱাৰ পৰা আদি কৰি পিন্ধন উৰণলৈকে মানে সেইখিনি তেনেকুৱা ধৰণৰ কুৱেশ্যন আহে আমি দেখিছোঁ গতিকে অকণমান প্ৰিপেয়াৰ হোৱা ভাল খেলা ধূলাৰ পৰা আদি কৰি বা তোমাৰ যিটো লাইনত ইণ্টাৰেষ্ট আছে সেইখিনি তোমাক ফাৰ্ষ্ট টাইম যিহেতু আগতীয়াকৈ সুধি লৈছে সেই লাইনৰ কুৱেশ্যন তোমাক ইমান সহজ কুৱেশ্যনো নুসুধে তুমি সেইখিনি অকণমান প্ৰিপেয়াৰ হৈ লোৱা ভাল তেনেকুৱা ধৰণৰ অকণমান হয় নিজৰ লগত বিশেষকৈ যিসকল জড়িত তেওঁলোকে ধৰক বিভিন্ন ধৰণৰ জিকেৰ পৰা ধৰি এনচিয়েণ্ট ৱৰ্ল্ডৰ পৰা ধৰি কণ্টেম্পৰেৰী ৱৰ্ল্ডৰ গোটেইখিনি কথা অৰ্থনীতি ৰাজনীতি সমাজনীতিৰ পৰা ধৰি বিভিন্ন ধৰণৰ মহাকাব্য এই সাহিত্য বিভিন্ন ধৰণৰ এই শিল্প সাহিত্য সংস্কৃতি সকলোখিনিৰ ওপৰত তাৰমানে অলপ হ'লেও দখল থকাটো জৰুৰী তেতিয়া সেইখিনিত তাৰমানে খুব উজু হয় বুলি মই কোৱা নাই খুব উজু নহয় তথাপি অলপ উজু হয় ওচৰ চাপিব পাৰি ফাষ্টেষ্ট ফিংগাৰপ্ৰিণ্টৰ পাছত যদিহে আপুনি হট চিটত বহি কৰোৰ টকা জিকা হ'লেও কিন্তু আপুনি কৰোৰপতি হ'ব নোৱাৰিলেহেঁতেন কিয় জানেনে কাৰণ আপুনি এগৰাকী পত্নী সেইকাৰণে কেতিয়াও আপুনি কৰোৰপতি হ'ব নোৱাৰিলেহেঁতেন আপুনি পত্নী হৈ থাকিলে গতিকে ধেমালি কৰিছে এইটো মাজে মাজে থাকিবই উঠি অহা প্ৰজন্মক বা যিসকল কুইজৰ প্ৰতি আগ্ৰহী তেওঁলোকক আপোনালোকে কি ক'ব আচলতে সেইখিনিকে আমি বিভিন্ন প্ৰগ্ৰামত আমি ৰাজহুৱা সভাই সমিতি মানে ৰাজহুৱাভাৱে আমি প্ৰত্যেকটো কাৰ্যসূচীতে জড়িত বুলি নিজে বঢ়াই কোৱা হ'ব কিন্তু জড়িত থাকোঁ ভাল পাওঁ সমাজক ভাল পাওঁ সামাজিক প্ৰাণী হিচাপে যিহেতু তাতে বিভিন্ন প্ৰগ্ৰাম আমাৰ স্কুলৰ কাষৰে পাজৰে বা আমগুৰি অঞ্চলবিলাকতো বা সেই ব্লক লেভেলতো কিছুমান ল'ৰা ছোৱালীক কুইজ মাষ্টাৰ হিচাপে নিমন্ত্ৰণ কৰে ভাল লাগে তেতিয়া আৰু তাৰ অকণমান ডাঙৰ পৰ্যায়তো ধৰক অকণমান যিখিনি ল'ৰা ছোৱালীয়ে ICT স্কিলখিনি জানে বা মোবাইল এটা ব্যৱহাৰ কৰিব পৰা স্কিলখিনি জানে তেওঁলোকক কওঁ তোমালোকে মোবাইলটো লোৱা যিখিনি বস্তু তাৰ ভাল আৰু বেয়া দুটা দিশ আছে আমাৰ বাইদেউ এগৰাকীয়ে কৈছিলে তাত সাগৰ মন্থনত অমৃতো ওলাইছিলে কিন্তু তাত বিষো ওলাইছিলে দেৱতাসকলে অমৃত পানহে কৰিছিলে পান কৰা নাছিলে সেইখিনি মানে সেই মানে মোবাইলৰ বা ইণ্টাৰনেটৰ যিখিনি ভাল ব্যৱহাৰ তাত তুমি বেয়া চাৰ্চ কৰিলে বা আপুনি বেয়া চাৰ্চ কৰিলে বেয়া বস্তুৱে ওলাব তাত কিন্তু ভাল আমি সেইটো ভাল উপযোগিতাটো যদি আমি আদায় কৰিব বিচাৰোঁ ছাত্ৰ ছাত্ৰীখিনিক প্ৰত্যেকটো সভাই সমিতিয়ে সুবিধা এটা পালেই কওঁ তাত কৰা সদায় এণ্টাৰটেইনমেণ্ট লাগে এনজয়ো লাগে কিন্তু তাৰ লগে লগে নলেজখিনিও লাগিব তাত সেইখিনি কওঁ তাত ভাল ভাল বস্তু দিয়ে ভাল ভাল প্ৰগ্ৰাম দিয়ে ভাল কথা দিয়ে সেইখিনি যিখিনি কথা শুনিলে মানুহ ইনস্পায়াৰ্ড হয় যিখিনি মানুহ হিচাপে ভাল পাব পৰা যিখিনি জ্ঞান আমি পাওঁ সেইখিনি লোৱা নাই ইমান ব্যক্তিকেন্দ্ৰিক কিয় হৈছে জগতখনৰ লগত মানুহখিনি সোমাই আত্মকেন্দ্ৰিক হ'বলৈ গৈ আছে সমাজখন লাহে লাহে মানুহখিনিৰ লগত আশা নাইকিয়া নিচিনা হৈ গৈ আছে এতিয়া সিদিনা আমি তাত
পোৱা নিচিনাকৈ পিকনিকত আজিকালি ল'ৰা ছোৱালী বোলে ধানৰ পৰা যে চাউল হয় সেই কথাটো গমেই নাপাব সম্ভৱ চাউলৰ গছহে আছে বুলি গম পাব তেনেকুৱা ধৰণৰ কথা কিছুমান মানে পাছৰ প্ৰজন্মখিনিৰ কাৰণে মানে ভাবিবলৈ বাধ্য হৈছোঁ মানে কৃষিৰ সঁজুলি বা সাধাৰণ চহা জীৱনত জড়িত মানুহবিলাকৰ যিখিনি সাংস্কৃতিক বিষয়কে হওক বা অন্যান্য বিষয়কে হওক সেইখিনি কথাবোৰ আমি জনাটো দৰকাৰ সেইকাৰণে নৱপ্ৰজন্মক মই আহ্বান জনাম এই ভাৰ্চুৱেল জগতৰ মাজত সোমাই থাকিব লাগিব আৰু আমাক পৰিৱেশৰ লগত খাপ খাই যাবই লাগিব কিন্তু তাৰ ভালখিনি ল'ব লাগে বুলি আশা ৰাখোঁ আৰু মই সদায় কৈ যাম সুন্দৰ কথা কৈছে আৰু চেম্পচিন গ'ল মলক মিচিং টাকা মিচিং ৰেঙাম যে দেবিলাল গাম বই মিচিং ৰেঙাম লাগা পে মিচিং আগম লাগা পে মিচিং দিৰবি লাগা পে মিচিং ৰেঙাম আৰালো মিচিং ৰেঙাম আগেৰেন লদপে गेरा दोने मिसिंग रंगाम से मबोला मिसिंग रंगाम पुपो जारपनाम लगाने लोदे पे आगे गेरना तानिको बिमसिन मोलुक ताकाम मिसिंग रंगाम आई काम पोला पुपो जारपोला दुमोलां कामना ताकाम दोनी पोलो में कुमलुक बिलां कामना सिंगो ताकाम लुपादुम नीतम तमजोदा दिरबि आगे आपंगे में दुमदुम सिन मानजोदा नेक्स्ट सीजनत आपनालुक दुयोजনৰ ভিতৰত কাৰোবাক আমি যাতে কেবিচিৰ হট সিটত দেখা পাওঁ আৰু আমি আমাৰ ৰাইজে টিভিত চাই থাকিব চেনেলত আপোনালোকক যে তেনেকুৱা এটা দিন আহক আমি আশাও কামনা কৰিছোঁ আৰু সমূহ ৰাইজ আছে দৰ্শক আছে তেওঁলোকে আশীৰ্বাদ কৰিব আপোনালোকে আৰু এই প্ৰচেষ্টা অব্যাহত ৰাখক আৰু লগতে আৰু এষাৰ কথাও কওঁ মানে আমাৰ শ্ৰীমতী যিটো প্ৰব্লেম অকণমান হৈছিলে মানে আমাৰ ICT মানে মই যিটো এই লেপটপৰ কথা কৈছোঁ আমি লোকৰ পৰা লেপটপ লৈ মানে সেই অডিশ্যন দিবলগীয়া হৈছে সেই কথাটোৰ লগত আমাৰ চিনাকিটো কিন্তু হোৱা দৰকাৰ মানে খুব প্ৰয়োজন বুলি ভাবোঁ মানে যেতিয়া মানে তাত ফিংগাৰ ফাৰ্ষ্টত মানে যেতিয়া সেই তাত টিপিব লাগে মানে অপশ্যন চিলেক্ট কৰিব লাগে বহুত লেট হ'বলগীয়া হৈছে আৰু চাবলগীয়া হৈছে মানে তাত চাওঁতেই বহুত টাইম মানে লৈ লৈছে কিন্তু সেইখিনি মানে অকণমান অভ্যাসটো আগৰ পৰা থাকিব লাগে মানে ICT মই স্কিলৰ লগত জড়িতও হ'ব লাগে বুলি তাকো সেইটো মানে প্লাছ পইণ্টৰ কথা কৈছোঁ সেই কথাখিনি আমি কম্পিউটাৰ মানে যিটো সময়ৰ আহ্বান আমি সেইখিনি গ্ৰহণ কৰি তাৰ মানে ভাল কামখিনি আকৌ পুনৰবাৰ ল'বলৈ কৈছোঁ কিন্তু তাৰ লগত মানে জড়িত মানে খুকুজা লাগি যায় তাত মানে বস্তুটো মানে আগতে আমি এই বস্তুটো এনেকে টিপি পোৱা নাইতো কথাটো সেইকাৰণে তাত খুকুজা লাগোতে মানে টাইমটো অপশ্যনটো ভাবোতেই মানে টাইমটো লৈ লৈছে টাচ কৰোঁতে অকণমান দেৰি কৰিছে এই কথাটো মই কৈছোঁ আৰু নৱপ্ৰজন্মক মই আহ্বান জনাম সমূহ জ্ঞান পিপাসু ৰাইজকো আহ্বান জনাম সকলো আহিব লাগে মানে ভাল বস্তুৰ প্ৰতি য'ত আমাৰ অকল অৰ্থনৈতিকভাৱে লাভজনক বুলি নকওঁ সকলো ক্ষেত্ৰতেই ওলাই আহিব পৰাকৈ তোমালোক এনেকুৱা ধৰণৰ মানে কম্পিটিটিভ মানে বস্তুবিলাকৰ লগতো বা প্ৰগ্ৰামবিলাকৰ লগতো জড়িত হ'ব পৰাকৈ গম পাওক আহিব লাগে আমি তাক চাৰ্চ কৰি চাওক সেইখিনি কেতিয়া হয় প্ৰতি বছৰে হয় এতিয়াও হৈ আছে গতিকে এইখিনি বস্তুৰ লগত জড়িত হওক আহক পৰিয়ালকো কিবা এটা স্বাৱলম্বী কৰক নিজেও জ্ঞান অৰ্জন কৰক এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ সেইকাৰণে চাওক যে এই জ্ঞানখিনি থকাৰ কাৰণে বিনামূলীয়াকৈ মুম্বাইলৈ যোৱাৰ এটা সুবিধা হ'ল হয় আৰু অমিতাভ বচ্চনক একো মানে এপইণ্টমেণ্ট নোলোৱাকৈ ধৰক কাষৰ পৰা লগ পোৱা হ'ল আৰু মোক তাৰ পৰা যিখিনি আপোনালোকৰ খৰচ বহন তেওঁলোকে কৰিলে ইমান ধুনীয়াকৈ তো যদি হট চিটলৈ যাব পৰা হ'লে হয়তো তাত টকা উপাৰ্জন কৰিব পাৰিলেহেঁতেন মাজতে এটা কথা আপোনালোক সকলোকে জনাব বিচাৰিছোঁ যে মাজে সময়ে আপোনালোকৰ মোবাইললৈ হোৱাটছএপ যোগে এনেকুৱা মেছেজ আহে যে KBCৰ পৰা আপুনি 25 লাখ টকাৰ লটাৰী জিকিছে গতিকে আপুনি আমালৈ এইখিনি ক্ৰাইটেৰিয়া আপুনি ফিল আপ কৰক ইমানখিনি টকা আপুনি আগধন হিচাপে দিব লাগিব তেনেকুৱা ধৰণৰ ফেক তাৰমানে মেছেজ আহে যিবিলাক ফ্ৰড থাকে সেইখিনিয়ে টকা ঘটাৰ এটা উপায় থাকে গতিকে সেইখিনিৰ পৰা আপোনালোকে সাৱধান হ'ব KBCয়ে কেতিয়াও আপুনি অংশগ্ৰহণ নকৰাকৈ কোনোদিনে আপোনাক লটাৰী জিকা বুলি মেছেজ বা ফোন কল নকৰে যেতিয়া আপুনি খেলিব তেতিয়াহে আপুনি আপোনাৰ উত্তৰ শুদ্ধ হ'লে তেতিয়াহে আপোনাক তাৰ পৰা নিৰ্বাচন কৰিব আৰু তালৈ তেওঁলোকে কেতিয়াও আপোনাৰ পৰা আগধন নিবিচাৰে হয়নে যিখিনি ফেক হয় সেইখিনিয়ে আপোনাৰ পৰা ধন চন বিচাৰিব পাৰে গতিকে এনেধৰণৰ পাল্লাত কেতিয়াও আপোনালোক নপৰিব যিসকলে আমাৰ চেনেলটি এতিয়ালৈকে চাই আছে ধৈৰ্য সহকাৰে সকলোকে ধন্যবাদ জনাইছোঁ আৰু এনেধৰণৰ ভাল বুলি কৈছোঁ নিজে যে এনেধৰণৰ অনুপ্ৰেৰণামূলক ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে
মোৰ নয়ন লিগাং ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি নয়ন লিগাং ফেচবুক পেজটি ফ'ল' কৰি দিবলৈ নাপাহৰিব। তেন্তে আজিলৈ আহোঁ, ধন্যবাদ। ধন্যবাদ।